নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ দাল বুট নমকিন। বুটৰ দালিৰ পৰা বনাইছোঁ। কেনেকৈ বনাইনো ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি বনাব ওলাইছোঁ বুটৰ দালি নমকিন। নমকিন বনাবলৈ প্ৰথমতে লৈছোঁ ৰিফাইন লৈছোঁ, এইটো লৈছোঁ, বাদাম লৈছোঁ, বুটৰ দালি লৈছোঁ, নিমখ লাগিব, চ'দা লৈছোঁ, হালধি লৈছোঁ, মছলা পেকেট লৈছোঁ, ধনিয়া, জিৰা, গৰম মছলা, জলকীয়া গুড়ি। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া বুটৰ দালি ল'লোঁ, এবাটি লৈছোঁ, এবাটি লৈ ভিজাই থোৱা হ'ব। এতিয়া পানী ল'লোঁ, 11 ঘণ্টাৰ কাৰণে ভিজাই দিম। চ'দা দিছোঁ, অলপ চ'দা দিছোঁ, হাফ স্পুন, নিমখ দিছোঁ হাফ স্পুন দি এতিয়া ভিজাই ৰাখিম 11 ঘণ্টাৰ কাৰণে। নৰম হ'ব দিম। এনেকৈ হাতেৰে মিক্স কৰি দিলোঁ, অলপ মিক্স কৰি এতিয়া ঢাকি ৰাখি দিম। এতিয়া ঢাকি ৰখাৰ পিছত 11 ঘণ্টাৰ পিছত চাইছোঁ, চেক কৰিছোঁ, ধুনীয়াকৈ ফুলি উঠিছে। বেছি নৰম হ'ব দিব নালাগে। এনেকৈ ৰাতি তিয়ালে, ৰাতি ভিজাই থ'লে ৰাতিপুৱা বনাব পাৰে। এতিয়া উলিয়াই লোৱা হ'ল ফুটা থকা গামলা এটাত প্লাষ্টিকৰ। এনেকৈ গোটেইখিনি উলিয়াই লৈছোঁ। পানী থাকিব নালাগে, ভাজোঁতে সুবিধা হয় নাই। এতিয়া হাতেৰে উলিয়াই কাপোৰ এখনত দিছোঁ, যাতে পানীখিনি শুকাই যাব। কাপোৰখনত দিলে এনেকৈ গোটেইখিনি উলিয়াই লৈছোঁ। পানীখিনি শুকাবলৈ 10 মিনিটমান থৈ দিম ফেনৰ তলত। পানী শুকোৱাৰ পিছত ফ্ৰাই কৰি ল'ম। এতিয়া বাদাম লৈছোঁ অলপ, দাল বুটত বাদাম দিলে ভাল লাগে খাবলৈ। বাদাম অলপ উলিয়াইছোঁ। এতিয়া পানীখিনি এনেকৈ কাপোৰ এখনে ওপৰৰ পৰা দবাই দিছোঁ, যাতে পানীখিনি শুকাই যায়। এতিয়া ভাজিবলৈ ভাল হয় পানী নাথাকিলে। এনেকৈ দবাই দিছোঁ, 2-3বাৰমান দবাই দিম, পানীখিনি যাতে শুকাই যায়। শুকাই যোৱাৰ পিছত ফ্ৰাই কৰি ল'ম। এনেকৈ আকৌ এবাৰ দবাই দিছোঁ। ধুনীয়াকৈ পানীখিনি নোহোৱা হৈছে। এতিয়া ফ্ৰাই কৰি ল'ম। গেছটো অন কৰি দিওঁ। ৰিফাইন অইলখিনি দিছোঁ। মিডিয়াম গৰম হোৱাৰ পিছত ভাজি লোৱা হ'ব দাল বুটখিনি। এটা দিছোঁ, চেক কৰিছোঁ, ওপৰলৈ উঠিলে মানে গোটেইখিনি দি দিয়া হ'ব। এতিয়া ওপৰলৈ উঠিছে, এতিয়া দাল বুটখিনি দি দিম, গোটেইখিনি দিম। অলপ অলপকৈ দুবাৰ ভাজিম, কমকৈ দুবাৰ ভাজি লোৱা হ'ব। এতিয়া লৰাই দিছোঁ, গোটেইখিনি দিয়াৰ পিছত লৰাই লৈ এতিয়া এনেকৈ ভাজি লোৱা হ'ব। 10 মিনিটমান ভাজিব লাগে, 8-10 মিনিট। মিডিয়াম পাৱাৰত ভাজিম। প্ৰথমে গেছৰ পাৱাৰটো ফুল ৰাখিব লাগে, পিছত মিডিয়াম কৰি দিব লাগে। এতিয়া মিডিয়াম ৰাখিছোঁ। এনেকৈ মাজে মাজে লৰাই থাকিম, ভালদৰে ৰঙা কৰিম, যাতে ভিতৰলৈ সিজি যায়, কুৰকুৰীয়া হয়, মচমচীয়া। এনেকৈ ওপৰলৈ যেতিয়া উঠিব, তেতিয়া নমকিনখিনি ৰেডি হ'ব। বুটৰ দালি নমকিন ৰঙচুৱা নিচিনা হ'ব ৰংটো। মাজে মাজে এনেকৈ লৰাই থাকিম, যাতে ভালদৰে ৰঙচুৱা হয়। এতিয়া চেক কৰিছোঁ, ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব। এতিয়া উলিয়াই লৈছোঁ। ফুটা থকা হেতা এখনত এনেকৈ, তেতিয়া উলিয়াই তেলখিনি যাবগৈ। এনেকৈ হেতা লাগে, ফুটা লগা, চালনি লগা হেতা। তেলখিনি যোৱাৰ পিছত প্লেটত উলিয়াই লোৱা হ'ব। এতিয়া বাকী থকাখিনিও দি দিয়া হ'ল। দুবাৰ ভাজিছোঁ, দুবাৰ কৰি কম পৰিমাণে। এতিয়া মাজে মাজে এনেকৈ লৰাই আছোঁ। বাকীখিনিও এনেকৈ ফ্ৰাই কৰি লোৱা হ'ব। এতিয়া তেলখিনি নোহোৱা হৈছে। প্ৰথমে উলিয়াই থোৱা দাল বুটকেইটা এতিয়া প্লেট এখনত উলিয়াই লোৱা হ'ব। দাল বুটকেইটা এতিয়া মাজে মাজে লৰাই আছোঁ। এতিয়া দাল বুটকেইটা তেল নোহোৱা হৈছে, উলিয়াই লৈছোঁ প্লেট এখনত। এতিয়া বাকীকেইটাও ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব।
এনেকৈ ফুটা থকা চালনী লাগে। চালনী এতিয়া তেলখিনি গুচি যায়। এতিয়া ভাজি লোৱা হ'ল। এতিয়া বাদামকেইটা লাষ্টত ভাজিছোঁ, তেলৰ পৰিমাণ কমাই দিছোঁ। কম তেলত ভাজিব লাগে বাদাম। এতিয়া ফাটি যাব, বাদামকেইটা উলিয়াই লোৱা হ'ব 4-5 মিনিট পিছত। ভালদৰে এবাৰ লৰাই থাকিব লাগে। বাদামৰ ধুনীয়াকৈ ভাজা হ'লে উলিয়াই লোৱা হ'ব। ফাটি গৈছে, এতিয়া উলিয়াই লৈছোঁ। এতিয়া মছলাখিনি ৰেডি কৰিম। ডাল বুটৰ মছলা, নিমখখিনি ভাজি ল'ম। কেঁচা নিমখ দিলে ভাল নহয়, অলপ ভাজি ল'ব লাগে। অলপ ভাজি লোৱাৰ পিছত গেছটো অফ কৰি এতিয়া মছলাখিনি মিক্স কৰি ল'ম। জলকীয়া গুড়ি দিছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি অলপ কম পৰিমাণে দিছোঁ, হালধি দিছোঁ, এতিয়া গৰম মছলা অলপ দিছোঁ। এতিয়া মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰাৰ পিছত জলকীয়া গুড়ি কমিছিল, আকৌ অলপ দিছোঁ। গেছটো অফ কৰি দিলোঁ, গৰম আছে যে। ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া ডাল বুটকেইটাত দি দিয়া হ'ল। ডাল বুটত গোটেইখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ম হাতেৰে, এনেকৈ। এতিয়া জলকীয়া গুড়ি অলপ দিছোঁ, কমিছিলে। এনেকৈ এতিয়া ভালদৰে মিক্স কৰি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব, বহুত ধুনীয়া লাগে খাবলৈ, কুৰকুৰীয়া মচমচীয়া লাগে। ৰাখি দিব পাৰে বনাই পেলাই বেছিকৈ, এসপ্তাহলৈকে খাব পাৰে ৰাখি দি। এতিয়া ৰেডি হ'ল। বন্ধুসকল, বুটৰ দালি, ডাল বুট নমকিন বনাইছিলোঁ। এতিয়া চাই লোৱা, বৰ ধুনীয়া হৈছে, কুৰকুৰীয়া হৈছে। এতিয়া অলপ খাই চাওঁ। বঢ়িয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন ভিডিঅ' পাবা। আৰু ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ সকলোকে। বন্ধুসকল, নতুনকৈ যোনে চাই আছা ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।